Guys and welcome back to my channel. So guys, আজি আমি যাই আছো নক্ষত্ৰ আশ্ৰমলৈ আপোনালোকক যাই পিছত দেখাম বলকতে আমি নক্ষত্ৰ আশ্ৰম আহি পালো আৰু গাইজ এখন মূলদুৱাৰ এই চাওক এতিয়া কি লেখা আছে আপোনালোকে পঢ়ি ল'ব তো গাইজ এখন মূল দুৱাৰ আৰু আছে অলপমান এতিয়া যাম বৰ্মা আহন আছে বৰ্মা মা আছে আমাৰ এটা বা আছে বা দুটা আছে এতিয়া আমি ভিতৰে যাই আছোঁ বলকতে তো গাইজ এই চাওক আমি তাৰ ভিতৰে আহিছোঁ তাৰ ভিতৰে সোমাই যাম তো গাইজ এই চাওক ভিউ চাওক ভিউ চাওক না ইফালে তো এই পুখুৰী এটা আছে আমি ভিতৰে যাই আছোঁ পিছফালে যাই আছোঁ মই বলক এই চাওক এখন ফুলৰ বাগিচা চাওক বিভিন্ন ধৰণৰ ফুল আছে ইয়াতে চাওক আৰু গাইজ এইবিলাক ভিউ কি ধুনীয়া ধুনীয়া ভিউ আছে আপোনালোকৰ আমি এতিয়া ভিতৰে আহিছোঁ এই চাওক গাইজ আপোনালোকেতো ফুলৰ বাগিচাখন দেখিছে তাৰে কাষতে আৰু এনেকুৱা মানে গাছ আছে একে গাছ এই চাওক আমি এতিয়া ভিতৰে যাই আছোঁ আৰু গাইজ এইটো মূল মন্দিৰ এই চাওক মই লগ দেখি আছোঁ ৰ'ব এই চাওক এইটো হ'ল মূল মন্দিৰ গাইজ এই চাওক আৰু গাইজ এইটো কীৰ্তন ঘৰ আৰু আপোনাৰ এইটো ওখ হ'ল 308 ফুট চাওকচোন আৰু এইটো মূল মন্দিৰ এই চাওক আৰু গাইজ ইয়াতে 10,000 মানুহে ভাগৱত পাঠ পঢ়িব পাৰে এই চাওক গাইজ চবতে গাই কৃষ্ণ গুৰু লেখা আছে গাইজ চাওক গাইজ আমি তাৰ ভিতৰে আহি আছোঁ মন্দিৰ মূল মন্দিৰ ভিতৰে আহি আছোঁ আমি গাইজ চাওক না কিমান ডাঙৰ গাইজ এতিয়া মই সেৱা কৰোঁ দিয়ক গাইজ এখন মূল এখন আৰু গাইজ আমি প্ৰভু গুৰু গৃহৰ ভিতৰে আহি পালোঁ এই চাওক গুৰুজনা আহি আছে গৈ আছে গুৰুজনা আমি যাই আছোঁ এতিয়া ভিতৰে আহি আছোঁ এতিয়া 5 ফেব্ৰুৱাৰীত আৰম্ভ হ'ব 7 মাৰ্চত হ'ব এতিয়া পালনা হ'ব 9 ফেব্ৰুৱাৰীৰ পৰা গুৰু গৃহটো প্ৰভুৰ আমি এতিয়া ভিতৰে অলপ মানে বাগান চাগান আছে ইয়াতে বাগান চাগান আছে চাওক ভিতৰে যাম গাইজ এইটো বাসগৃহ প্ৰভুৰ গাইজ ভিতৰে যাম গৃহৰ ভিতৰে যাম গাইজ এই প্ৰভুৰ ভিতৰৰ অংশ চাওক গাইজ গাইজ আমি এতিয়া প্ৰভুৰ ড্ৰয়িং ৰুম বেডৰুমৰ ভিতৰে আহিছোঁ গাইজ গাইজ প্ৰভুৰ গাইজ এখন আসন এই চাওক গাইজ এখন আসন বুলি কয়নে আৰু গাইজ আমি এতিয়া প্ৰভুৰ বাসগৃহৰ পৰা ওলাই আহিছোঁ বাহিৰত যাম আৰু গাইজ এই প্ৰভুৰ গৃহৰ বাহিৰৰ অংশ এই চাওক গাইজ গাইজ আমি এতিয়া বাহিৰলৈ ওলাই যাই আছোঁ গাইজ এইটো গুৰুজনাৰ সমাধি আমি এতিয়া ভিতৰে যাম বলক তোমালৈ চোৱা দেই গাইজ ভিতৰে যাম ভিতৰে আহি আছোঁ পদুম পুখুৰী
গাইজ এইটোৱে সমাধি গুৰুজনাৰ সমাধি এই চাওক আৰু গাইজ গুৰুজনাৰ সমাধি ক্ষেত্ৰ চাওক এই চাওক গাইজ ইয়াতে বছৰি পালনাম হয় আৰু এই পালনামত ভকতসকলে আহি ইয়াতে সমবেত হয় আৰু প্ৰভুজনাই গুৰুজনাই আমাৰ ইয়াতে তেখেতসকলক শৰণ দিয়ে আৰু বিভিন্ন প্ৰান্তৰ পৰাই তেওঁলোকে দৰ্শন কৰিবলৈ আহে ইয়াতে দৰ্শন দিয়ে শৰণ লয় প্ৰভু এইটো হ'ল আমাৰ কৃষ্ণধাম আৰু দ্বিতীয়তে এইটো হৈছে আমাৰ কৃষ্ণগুৰু পদচিহ্ন গুৰুজনৰ ইয়াতে পাদপদ্মৰ চিহ্ন ৰখা হৈছে আৰু সেইটো হৈছে প্ৰভুৰ চৰণ সেইটো প্ৰভুৰ চৰণ ধোৱা তাৰমানে কোৱা সেইটোৰ পৰাই এই পবিত্ৰ পানী ভকতসকলে সেৱন কৰে আৰু কিবা বেমাৰ আজাৰ হ'লেও তাৰ পৰাই মুক্ত হয় আৰু এইটো হৈছে প্ৰভুৰ মণিকূট এইটো প্ৰভুৰ মণিকূটত প্ৰভুজনাই ইয়াতে নাম লৈছিলে তাৰে পিছতে সেইটো হৈছে ভাঁজঘৰৰ সেই খৈৰাডালৰ তলতে প্ৰভুজনাই 12 বছৰে সাধনা কৰিছিলে ভাঁজঘৰ মানে আপোনাৰ এই হেৰিটো নেকি এইটো ফাষ্টিঙৰ ঘৰ তাৰে পিছতে সেইটো বৃহৎ কীৰ্তন ঘৰটো এইটো আমাৰ গোটেই আমাৰ পৃথিৱীৰ ভিতৰতে বিশ্ববিখ্যাত বুলি ক'ব লাগিব তাৰপিছতে সেইটো আছে আমাৰ মঠ 308 ফুট মঠ গতিকে এইখিনি আমাৰ ইয়াতে আৰু তাৰে সেইফালে পিছফালে আছে আমাৰ সেইটো হ'ল গ্ৰন্থগাৰৰ ওচৰতে আৰু এটা আছে আমাৰ সেইটো হৈছে মিউজিয়াম আৰু এইফালে আছে আমাৰ পালনামত শিবিৰত তাৰমানে ভকতসকলে আহি তাতে থাকে খোৱা লোৱাৰো ব্যৱস্থা আছে তাতে আমাৰ ভোজনালয় আছে তো গাইজ এখেতে আমাক কৈ দিলে কোনটো কি বস্তু আপোনালোকে কৈ দিলে আমি অলপ ফুৰিবলৈ যাম গাইজ এইটো পুদুম পুখুৰী এই চাওক এইটো পুদুম পুখুৰী এই গাইজ এইটো পুদুম গাইজ এতিয়া আমি প্ৰভুৰ বাসস্থানৰ পৰা আমি আহি আছোঁ এই চাওক শাস্ত্ৰ পঢ়ি আছে গাইজ এইটো শিবিৰ এতিয়া মানে আপোনাৰ এই পালনাম দিয়া হয় ইয়াতে থাকে মানে শিবিৰ এই চাওক এতিয়া আমি ভিতৰে নাযাওঁ গান বাহিৰৰ পৰা আপোনালোকক দেখিছোঁ এই চাওক গাই এইটো শিবিৰ আমি অলপ ফুৰিবলৈ যাম বলক বাবু গাইজ আমি এতিয়া প্ৰসাদ খাম প্ৰসাদ দি আছে ইয়াতে প্ৰসাদ বিতৰণ কৰি আছে আমি প্ৰসাদ খাম বলক তো গাইজ প্ৰসাদ আনিলোঁ আমি চব প্ৰসাদ খাম এতিয়া তো গাইজ আপোনালোকৰ মই মূল মন্দিৰৰ বান্দাৰটো আপোনালোকক দেখি আছোঁ এই চাওক গাইজ আমি সঁচাই যাই আছোঁ প্ৰভুৰ ওচৰৰ পৰা আহিলোঁ মানে আমি চাই দেখক গাইজ এতিয়া আমি আহি আছোঁ এইটো কিবা নাজানো সুধিলোঁ পাহৰি গ'লোঁ মানে জিৰণীয়ে কৰে নেকি ন গাইজ আপোনালোকে জানে যদি কমেণ্ট কৰি ক'বচোন গাইজ এই চাওক এইফালে আছে এইফালে হেৰি আছে নেকি হৰিণা চৰিণা আছে নেকি গাইজ ৰ'ব আছে এইটো দেখুৱাম গাইজ এইটো পুথিভঁৰাল হেৰি চাওক আমি এতিয়া ভিতৰে আহি আছোঁ এই চাওক গাইজ ভিতৰে যাব পাৰি না তো গাইজ এই পুথিভঁৰাল কৃষ্ণগুৰুৰ আপোনাৰ মানে এটা কিতাপ আছে তো গাইজ এইটো পুখুৰী কিমান ডাঙৰ পুখুৰী দেখছি না এই ৰাজাবিলাক আছে আপোনালোক দেখি আছোঁ গাইজ এই ৰাজা এই চাওক এই যাতে আছে বহুত আছে ৰাজা এই যাতে এই চাওক গাইজ জুম কৰি দেখিছোঁ মই এই চাওক গাইজ এইটো হয় মিউজিয়াম কিন্তু ভিতৰত তালা মাৰা আছে বা কিয় বা তালা মাৰা আছে বন্ধ কৰা আছে নেকি চাওকচোন মিউজিয়ামটো কিমান ডাঙৰ মিউজিয়াম গাইজ ইফালে ল'ৰা হোষ্টেল আছে সিফালে নাযাব আমি দেখাই দিছোঁ আপোনালোকক আৰু গাইজ ইয়াতে মানে আপোনাৰ শাল বৈ আছে ইয়াতে আপোনালোকক দেখুৱাম এই চব গাইজ
আৰু গাইজ এতিয়া আমি হালোৱা বাসগৃহৰ পৰা ওলাই আহিলোঁ। গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।